দিব লাগিব। আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক, অসমৰ মিচিং জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে, তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব। তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব। তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব। তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব। এই সংকল্প আমি গোটেইজন ল'ৰা ছোৱালী ল'ব লাগিব। গতিকে মই সকলোকে বিনম্ৰতা আহ্বান জনাইছো, গান শুনক, নাচক, ফূৰ্তি কৰক, আনন্দ কৰক, তাৰ মাজত বেৰত এটা সংকল্প লৈ যাওক যে জীয়াই থকালৈকে আমাৰ ল'ৰা ছোৱালীৰ হাতত, আমাৰ সন্তানবিলাকৰ হাতত আমি স্কুলৰ বেগ আৰু কিতাপ তুলি দিম। ছোৱালীবিলাকক আমি বিয়া দিয়া ক্ষেত্ৰত শিক্ষিত কৰি বিয়া দিম। এজন মা শিক্ষিত হলে এটা পৰিয়াল শিক্ষিত হয়, মনত থাকিব। সেই ল'ৰাজনে আজি কৈ আছে যে এতিয়া আমি শৈক্ষিক জেহাদ কৰিম। শিৱসাগৰৰ ডিচি, যোৰহাটৰ ডিচি, গুৱাহাটীৰ ডিচি বাংলাদেশ মূলৰ হ'ব। এনেধৰণৰ ব্যক্তিয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰে আৰু এনেকুৱা ধৰণৰ কথা কয়, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ সেইদিনাখন তেওঁৰ লগত একেলগে বহি আছে। তেওঁ যেতিয়া এই আপত্তিকৰ কথাবোৰ ক'ব আৰম্ভ কৰিছিল, গৌৰৱ গগৈ ডাঙৰীয়াই থিয় হৈ ল'ৰাজনক ক'ব লাগিছিলে যে কংগ্ৰেছৰ মঞ্চত এনেকুৱা কথা ক'ব নাপায় বা এনেকুৱা কথা ক'ব নোৱাৰি, আপুনি এনেকুৱা কথা নক'ব। আৰু তাৰ পিছতো যদি তেওঁ তেনেকুৱা কথা কৈ থাকিলেহেঁতেন, তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। ল'ৰাজনক বহিষ্কাৰ নকৰিলে, ল'ৰাজনে ৰিজাইন দিলে আৰু ল'ৰাজন এতিয়া মাইনৰিটি মানুহৰ মাজত এক প্ৰকাৰ হিৰো হৈ পৰিলে। অৰ্থাৎ গৌৰৱ গগৈয়ে এই ল'ৰাজনক নায়ক হ'বলৈ, হিৰো হ'বলৈ সুযোগ দিলে। কিহৰ বিনিময়ত? শিৱসাগৰৰ অস্মিতা বা শিৱসাগৰৰ যি সংস্কাৰ, অহংকাৰ, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, আমাৰ স্বাভিমানৰ বিনিময়ত এজন ল'ৰাক তেওঁ মাইনৰিটি সমাজত নায়ক হ'বলৈ